প্ৰথমে নমস্কাৰ উমেশ দিয়া টিপছে সকলোকে স্বাগতম জনাইছো আৰু আজি অন্য নতুন ভিডিঅলৈ আগবাঢ়িছো। আজিৰ ভিডিঅটো হৈছে অমিতা পুলিৰ ওপৰত আৰু লগতে যিসকলে নতুনকৈ আহিছে সেইসকলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা, বেল আইকনটো দাবাই ৰাখিবা এনে ধৰণৰ নতুন ভিডিঅ পাই থাকিবলৈ। আহক মই আপোনালোকক দেখাই আছো অমিতা পুলিবোৰ। প্ৰথম মই আপোনালোকক দেখাই আছো, এয়া হৈছে অমিতা পুলি। এইবিলাক বজাৰলৈ নিব পৰা হৈছে দেখাই আছে আৰু আগলৈ আহক। এইবোৰ আৰু অমিতা পুলিবোৰ অকণমান পাতলকৈ ৰাখিব লগা হয়। এই কাৰণে যদি ঘনকৈ ৰখা হয় মানে বহুখিনি ওখ হয়, সেইবাবে অকণমান ফাক ৰাখিব লাগে। এয়া আৰু এইফালে আছে অকণমান সৰু, এই 15-20 দিনৰ পিছত সেইবোৰো বজাৰলৈ নিব পৰা হ'ব। আপোনালোক এইবাৰ অমিতা পুলি বেছিকৈ দিয়া হৈছে, 15-2000 অমিতা পুলি দিয়া গৈছে। এইবিলাক এয়া হৈ যাব 15-20 দিন পিছত নিব পৰা হৈ যাব বজাৰলৈ। আৰু এইফালে ব্লেং এইবাৰ গুটি দিয়া হৈছিলে, নগজিলে 200-250 ইয়াত পুলি বেক হ'ব। এইবিলাক পুনৰাই দিয়া হ'ব গুটিবোৰ মাটিটো কৰি এনেকৈ অমিতা পুলি গড় জগা হয়। আৰু অমিতা কেনেকৈ জগা হয় মোৰ ইতিমধ্যে পুৰণা ভিডিঅ' আপলোড দিয়া হৈছে। আপোনালোকে যদি চোৱা নাই মোৰ ভিডিঅ'বোৰ গৈ চাব পাৰিব কেনেকৈ অমিতা পুলি জগা হৈছে। আৰু লগতে মই অমিতা পুলি জগাম ইতিমধ্যে। এতিয়া বাৰিষা কাল পৰিছে, বহুখিনি বৰষুণ বানপানী, সেইবাবে মই কমকৈ জগাইছোঁ। আৰু ইতিমধ্যে আৰু ছিজন আহি আছে, শাওন ভাদৰ পৰা ষ্টাৰ্ট হ'ব। ইতিমধ্যে শুকান গোবৰ মাটি এইবিলাক তৈয়াৰ কৰা হৈছে। আৰু এইফালে মই দেখাইছোঁ অমিতা পুলি এইফালেও আছে, এইবাৰ কিছু গজা নাই। আৰু এইফালে সৰু ফিৰিংগী জলকীয়া, বহু ক্ষুদ্ৰ জলকীয়া হয়। এই বীজবোৰ বজাৰলৈ বহু কাষ্টমাৰে বিচাৰে, সেইবাবে মই আনি জগাইছোঁ। আৰু বীজ আছে বৰ্তমান, কমকৈ জগা হৈছে বৰ্তমান। এইফালে আছে ভোট জলকীয়া, কমকৈ জগা হৈছে বৰ্তমান। এতিয়া ইয়াত 100-150 মান হ'ব। আৰু যেতিয়া ছিজন আহিব শাওন ভাদৰত মই বহুখিনি পুলি ভোট জলকীয়া পুলি জগাম। 10,000 15-20,000 হ'ব। আৰু যিসকলে অমিতা পুলি জগাম বুলি ভাবে আপোনালোকেতো মোৰ ভিডিঅ'ৰ লিষ্টত যাব, কেনেকুৱা পুলি জগাব লাগে, গুটিবোৰ কেনেকৈ দিব লাগে সেইবোৰ দিয়া আছে, আপোনালোকে চাব পাৰিব। বহু লোকে কয় যে অমিতা পুলি বা গুটি জগা হয়, নগজে বুলি কয়। সেয়েহে আপোনালোক দেখাইছোঁ বহুখিনি মই অমিতা পুলি জগাইছোঁ। আৰু পেকেটবোৰ যাতে মেট গ'লে কিছু অমিতা গুটিবোৰ নগজে, সিও এটা লক্ষণ হ'ব পাৰে। সেইবাবে মই প্ৰায়বোৰ পেকেটবোৰ চাই লৈ আহোঁ, ডেটবোৰ কেনেকুৱা হয়, সেইবাবে বেছিভাগে গজে। আৰু আপোনালোকে যদি পুলি জগাব বিচাৰে আপোনালোকেও পেকেটিংবিলাক চাই লৈ আহিব, যাতে পুৰণা পেকেট নহয়, সেইবাবে আপোনালোকৰ হয়তো নগজিব পাৰে, বহু লোকে জনায়। আৰু অমিতা জাতৰ বিশেষকৈ এই আপোনালোক দেখাইছোঁ, এই বজাৰত নিব পৰা অমিতা পুলিবোৰ হৈছে এইটো চক্ৰ জাতৰ হয়, এইটো দুধ সাগৰ বুলিও কয়। এইটো চাপতে ধৰে 2.5 ফুট 3 ফুট ধৰে। এইফালে অতি সুন্দৰ হৈছে এইবিলাক। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।